ও বিয়া পাতিলে নহব বিয়া পাতিলে নহব পইচা পাতিও লাগিব আমাৰ সুমি বাইদেউ তামাম ঠগি অসমৰ ৰাইজক ঠগিছিল বিয়া পাতিলে নহব পইচা পাতিও লাগিব আমাৰ বাইদেউ পইচা লুটি বিয়াখনকে পাতিছিল তাৰ পাছতে অসমবাসী ৰাইজে ঐ বিয়া খাবলৈ গৈছিলে তাৰ পাছতহে গম পালে সুমি বাইদেউ আমাৰ ঠগি বিয়াখনে পাতিছিল এই বুপাইহত কিয় ইমান চিঞৰ বাখৰ হে তহঁতৰ কি বিহু লাগিছে ঐ এতিয়া কি বিহু লাগিছে এ ছাৰ ভোগালী বিহু লাগিছে ভোগালী বিহু আৰে আহিন মাহত ভোগালী বিহু হে আহিন মাহত ভোগালী বিহু লাগে নেকি হে প্ৰশ্ন এটা সুধিলে একোটা নোৱাৰো ভোগালী বিহু গান গাব লাগিছ হে ছাৰ মজাক কৈছিলো মজাক জমনি আপুনি খঙাই গৈছে নেকি ছাৰ এ ভাবলো মই নোৱাৰো কি খঙাম হে মই খং নকৰো নহয় ময়ো মজাক কৈছিলো মজাক জমনি অ ছাৰ আপুনি ইমান পেটুৱাকে কেলে বাৰু ন ছাৰ এ টাকলো এইটো গাহৰি মাংসৰ পাৱাৰ হয় পাৱাৰ ছাৰ মজা ময়ো এতিয়া বনাইছো গাহৰি মাংস পাৱাৰ চাইছে নাই ময়ো পেটলাকে বনাই আছো আৰু এ বাবলু তুমি কি খোৱা হে ইমান ক্ষীণ কেলে ব্ৰইলাৰ খোৱা নেকি ব্ৰইলাৰ এ ছাৰ মই ব্ৰইলাৰ নেখাওঁ নহয় মই শুকান মাছে খাওঁ সেইটো কাৰণে তুমি শুকাই গৈ আছা এ ছাৰ মই শুকান মাছ খাই মই ধুনীয়াকে ৰাতি দিনত ধুনীয়াকে ঘূৰিব ফুৰিব পাৰো আৰু আপোনালোকেতো পুৰা গাহৰি মাংস খাই কাৰেণ্টটো গ'লে কেনেকুৱা লাগে ছাৰ হে এ মই গৰম দিনতো একোৱে নহওঁ হে কাৰেণ্ট গ'লে কি হ'ব মই কিন্তু এটা খাটাৰনাক টেকনিক লগাই এটা বস্তু বনাই থৈছো যিহেতু নাদৰ তলত যে মানে চাং এটা বনাই থৈছো নহয় কাৰেণ্টটো গ'লে ডাইৰেক্ট নাদৰ তলত সোমাই যাওঁ তাৰপিছত চাংটোত বিচনাত পাতি মজাকে হৈ থাকো এ ছাৰ আপুনি বৰ খাটাৰনাক টেকনিক লগাই বনাই দিছে হে নাদৰ তলত চাং পাতি দিছে হে মজা বঢ়িয়া এ সেইবোৰ কথা বাদ দিয়া হে মই কিন্তু আজি তোমালোকক প্ৰশ্নহে সুধিম আৰু দেই কিন্তু উত্তৰবোৰ দিব লাগিব ছাৰ মই আপোনাক সুধিম কিন্তু আপুনি উত্তৰ দিব লাগিব আৰে বাবলু তুমি মোৰ ছাৰ নে মই তোমাৰ ছাৰ হে আপুনি ছাৰ হলে কি হ'ব ময়ো এদিন ডাঙৰ হৈ আপোনাৰ নিচিনা যদি মাষ্টৰ কেনেবাকৈ বনি যাম নহয় তেতিয়াহ'লে ময়ো তেনেকুৱাই সুধিব লাগিব সেইটো কাৰণে মানে ময়ো ৰিহাৰ্চেল কৰি আছো ছাৰ অ মজা বঢ়িয়া মজা তেতিয়াহ'লে 1 নম্বৰ প্ৰশ্নটো হ'ল ছোৱালীবোৰে বেছি ধুনীয়া নে ল'ৰাবোৰ ছাৰ ল'ৰাবোৰ বেছি ধুনীয়া হয় এ ৰং এনচাৰ নহয় ছাৰ ৰাইট এনচাৰ কেনেকুৱাকে ৰাইট এনচাৰ হ'ব হে মোক বুজাই কচোন হে কেনেকুৱাকে ৰাইট এনচাৰ হ'ব বুজাই ক ছাৰ আপুনি কওকচোন বাৰু হে ল'ৰাবোৰে মেকআপ কৰে নেকি হে ল'ৰাবোৰে বিনা মেকআপতে ইমান ধুনীয়া দেখে কিন্তু যেতিয়া ছোৱালীবোৰে মেকআপ কৰে নহয় তেতিয়া চাবচোন তামাম ধুনীয়া দেখে আৰু যেতিয়া মেকআপ নকৰে নহয় তাৰপিছত চাবচোন ভূতনিকও কম নহয় ছাৰ ছোৱালীবোৰ ৰাখলো তুমি কোৱাচোন শুদ্ধ উত্তৰ হয়নে ছোৱালীবোৰক চাবচোন যেতিয়া মেকআপ কৰে তেতিয়া বহুত ধুনীয়া দেখে কিন্তু যেতিয়া মেকআপ নকৰে নহয় তাৰপিছত চাবচোন ছাৰ ভূতনিকও কম নহয় ভূতনি নিচিনাহে দেখে ছাৰ আৰে বাবলু টাকলু তোমালোকে বৰ টেলেণ্টেড হৈ আহিছা দেই টেলেণ্টেড হৈ আহিছা মজা এনেকুৱা টেলেণ্টেড হ'ব লাগে দেই ল'ৰাকেইটা ছাৰ মই এটা অসমবাসী ৰাইজক এটা কথা সুধিবলৈ বিচাৰিছো ছাৰ এ কি কথা হে কোৱাচোন কোৱা আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই যে আপোনালোকে কিন্তু মানে মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিব দেই মানে আপোনালোকে মানে আমাৰ চেনেলটো কেনেবাকে মানে ঘপককে মানে সাবস্ক্ৰাইব বাটনটো টিপি দিয়াচোন তাৰপিছত যাদু চাব তাৰপিছত বেল আইকন নটিফিকেশ্যনটো বজাই দিয়া তাৰপিছতে আকৌ আপোনালোকে আমাৰ ভিডিঅ'বোৰ মানে প্ৰথমতে পাই যাব যাদুটো মানে খাটাৰনাক হৈ যাব মানে যাদুটো মানে আপোনালোকে আমাৰ ভিডিঅ'বোৰ প্ৰথমতে পাই যাব সেইটোৱে আমাৰ যাদুটো হয় মানে আপুনি সাবস্ক্ৰাইব কৰি দিয়ক আৰু মানে পইচা নালাগে নহয় তাৰপিছত পইচা একো নালাগে ইয়াত বেল আইকন নটিফিকেশ্যনটো বজাই দে ধাং ধুং যেনেকুৱা হ'লেও বজাই দে এই আপুনি ভিডিঅ'টো চাই আছে যে মই আপোনালোকে কৈছো কেনেবাকে বজাই দিব পাৰিবনে কিবা এটা দয়া মায়া কৰি বজাই দিয়াচোন তাৰপিছত আপোনালোকে আমাৰ মানে ভিডিঅ'বোৰ ফাৰ্ষ্টতে মানে পাই যাব মানে বজাই দে ধাং ধুং মানে যেনি তেনেকে মানে সাবস্ক্ৰাইব বাটনটো বজাই দিয়া মানে পইচা পাতি একো নালাগে ফ্ৰীতে বজাই দিব পাৰিলে বজাই দিয়া বাবলু কথাটো হ'লনে যদি বাবলু কোৱা কথাটো আপোনালোকে মানি লয় তেতিয়াহ'লে আপোনালোকে মানে চেনেলটো কেনেবাকৈ ছাবস্ক্ৰাইব কৰি দিব পাৰিলে ছাবস্ক্ৰাইব কৰি দিয়া মানে পইচা নালাগিব নহয় এনেই ছাবস্ক্ৰাইব বাটনটো টিপি দিয়া তাৰপিছত লাইক এটা কৰি দিয়া তাৰপিছত কমেণ্ট কৰি ক'বা যে ভিডিঅ' মানে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব তেতিয়াহে আমি গম পাম ছাৰ দয়া মায়া কৰি দিব ক'ব নালাগে ছাবস্ক্ৰাইব কৰি দিব কৰি দিয়াচোন ছাবস্ক্ৰাইব বাটনটো টিপি দিয়া তাৰপাছত আমাৰ ধামাকা চাবা ধামাকা হ'ব দে হ'ব ক'ব নালাগে পাৰিলে মৰম দয়াৰ যদি থাকে নহয় কৰি দিব ছাবস্ক্ৰাইব এতিয়া আপোনাক মানে ছোৱালী লাভাৰ বেছি থাকে না বোৱাৰী লাভাৰ বেছি থাকে কোৱাচোন বাবলু কেনেকুৱাকৈ বোৱাৰী লাভাৰ বেছি থাকে হে ছোৱালী লাভাৰে থাকে কিন্তু ছাৰ আপুনি গম পায়নে মানে ছোৱালীবোৰ মানে বেছিকে পলোৱা নাই ছাৰ কিন্তু মানে বোৱাৰীবোৰে প্ৰত্যেক মানে ঘৰে কিন্তু এটা এটাকৈ মানে হেৰাই আছে ছাৰ মানে কথাটো হ'ল এনেকুৱা মানে ছাৰ বোৱাৰী লাভাৰহে বেছি মানে ছোৱালী 100%কে মানে 100কে মানে 100তকৈ মানে 25%হে মানে ছাৰ ছোৱালীবোৰ মানে ঘৰতে বহি হৈ আছে কিন্তু বোৱাৰীবোৰে আকৌ তামান মানে লভ হৈ মানে পুৰা লভ প্ৰেম চলি আছে আৰু মানে ল'ৰাবোৰৰ পৰা পলাই গৈছে বোৱাৰীবোৰ হয় দে টাকলু তুমি তামাম টেলেণ্টেড হৈ আহিছা দেই বঢ়িয়া মজা ছাৰ মই আৰু কেইদিনমানৰ পাছত তামাম খাটাৰনাক টেলেণ্টেড হৈ আহিম আকৌ কিন্তু এতিয়া সৰু হৈ আছো বুলিহে কিন্তু অকণমান ডাঙৰ হ'লে তামাম টেলেণ্টেড হ'ম চবৰ ঘৰ কিন্তু বোৱাৰী এটা লৈ পলাই যাম সেইবোৰ নকৰিবা আকৌ চবৰ ঘৰত যদি বোৱাৰীবোৰ তুমি লৈ যোৱা তেতিয়াহ'লে চবেই তোমাক তামাম পিটিব আকৌ গম পোৱা যাবা এইবোৰ কাম নকৰিবা ছাৰ মজাক কৈছো মজাক জমনি দিয়াচোন ছাৰ
মানে জমনি হয় জমনি, মানে মই নোৱাৰো ক'ত আৰু মোৰ যেতিয়া মই ডাঙৰ হ'ম তেতিয়ালৈকে মানে কি জানো দেই ছাৰ, মানে আমি মানে বিয়া কৰি পাম নে নেপাম একো আশাই নাই মানে কি ক'ম আৰু ছাৰ, যেনেকুৱা মানে এতিয়া চলি আছে ন ছাৰ, চবৰ ঘৰৰ বোৱাৰীবোৰেই পলাই আছে, তেতিয়ালৈকে খতমে মানে গোটেই বোৱাৰীবোৰ পলাই পেলাই শেষ হৈ যাব আৰু ছোৱালীবোৰ মানে ঘৰতে বুঢ়ী হৈ যাব, আমি আৰু ডাঙৰ হ'লে পাম নে নেপাম ছাৰ। বাবলু এইবোৰ চব ভগৱানক লীলা খেলাহে ভগৱানে চবৰ মানে এটা জোল পাৰি বনাই দিছে, কিন্তু মানে কি কবি আৰু মানুহবিলাকক এতিয়া মানে বোৱাৰীবোৰ এনেকুৱাই চলি আছে, মানে চবৰ মানে ঘৰে ঘৰে বোৱাৰীবোৰ হেৰাই আছে, আৰু মানে কি ক'ম আৰু ভগৱানৰ এতিয়া কি খেলা খেলি আছে আৰু দেই। ছাৰ এইবোৰ ভগৱানৰ খেল নহয় ছাৰ, এইবোৰ চব মানে ল'ৰাবিলাকৰ খেল, মানে বৰ খাতাৰনাক আছে ল'ৰাবিলাক যেতিয়ালৈকে মানে বোৱাৰীবোৰ মানে ঘৰে ঘৰে আছে, মানে এটা এটাকৈ গাত হৈয়ে আছে, মানে চব মানে ল'ৰাবোৰ ছোৱালী ভালেই নাপায়, মানে চব বোৱাৰীহে ভাল পায়। তুমি আৰু তুমি দেই বৰ খাতাৰনাক টেলেণ্ট কথাবোৰ কৈ থাকা একদম মানে মোৰ মনটো কিবা মানে মজাহে লাগে আৰু দেই সঁচা। তুমি যদি এইটো স্কুললৈ নাহা নহয় তো মোক ভাত পানী একো খাবলৈ মন নাযায়, মানে তুমি স্কুললৈ আহিলে নহয় মোক মনটো বৰ মজা লাগে, তামাম জমনি দি থাকা নহয়, সেইটো কাৰণে বৰ মজা লাগে। ছাৰ দুটা বজি গ'ল, আজি ছুটিটো দি দিব লাগে ছাৰ, মানে কি হ'ল মানে ছাৰ হেৰি মানে আমাৰ ঘৰত মানে মাহঁতে চব কামলৈ গুচি গ'ল, তাৰপিছত আকৌ ঘৰত কোনোৱে নাই, আকৌ মানে আমাৰ মাহঁতে 200 টকা হাজিৰা কৰি আনেহে, তাৰপাছত আকৌ চুৰবোৰ আহি যায়, 2 কেজিমান চাউল থাকে সেইটোকো মানে চুৰ কৰি লৈ যায়, কি কৰিম আৰু ছাৰ ইমান মানে দুখৰ জীৱন। কেতিয়াবা মই যে ডাঙৰ মানুহ হ'বলৈ পাওঁ নহয় তেতিয়া আকৌ মানে চবকে মানে যিমান চুৰবোৰক মাতি আনি চবক এবস্তা চাউল দি পঠিয়াম। হয় নেকি বাবলু? তেনেহ'লে তুমি ডাঙৰ মানুহ হ'লে মানে চবক এবস্তা চাউল দিবা, তাৰপাছত এনেকুৱা কামবোৰ যদি আমাৰ অসমত যদি আৰু কোনোবাই ধনী মানুহকেইটা যদি চবক এবস্তা যদি এনেকুৱা চুৰবোৰক চাউল দি দিয়ে তেতিয়াহ'লে কিন্তু চুৰ নকৰিব চাগে, হয় নাই? হয় ছাৰ, কিন্তু কি ক'ব, কিন্তু আমাৰ অসমত আকৌ ধনীবোৰে ধনী হৈছে আৰু দুখীয়াবোৰ দুখীয়াই হৈছে, তেতিয়াহ'লে আমাৰ স্কুলটো ছুটি দি দিব লাগে, তেতিয়াহ'লে চবকে বাই বাই। আৰু আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, পাহৰি নাযাবা, তাৰপাছত আকৌ লাইক এটা কৰি দিয়া আৰু কমেণ্ট কৰিব নাপাহৰিব, কমেণ্ট কৰিব, তেতিয়ালৈকে কাইলৈ স্কুললৈ মিলিম, চবকে মানে জয় আই অসম।